আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। মই ৰাস্তা গোহাঁই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি নতুন ব্লগ লৈ আহিছোঁ আপোনালোকলৈ। আৰু বৰ্তমান মই উপস্থিত আছোঁ গুৱাহাটীত। গুৱাহাটীত মানে আহিলোঁ বিশেষ কাম কেইটামান লৈ পেলাই। তো ব্লগটো মানে আহি পাই লগে লগে ষ্টাৰ্ট কৰি দিছোঁ আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, কিন্তু এতিয়া কৈ দিছোঁ চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। তেনে ব'লক আজিৰ ব্লগটো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। তো আহি পোৱা কি হয়, দেৰি হৈ গ'ল, মানে আহি পালোহি 9টামান বাজিলে আহি পাওঁতে, কাৰণ পল্টন বজাৰত নামিম বুলি আহিলে মানে ট্ৰেইনখন যে ইমান লেট হয় নহয় সদায়। তাৰপৰা আহি পাই মেলি এতিয়াতো গা চা ধোৱাই নাই, ফ্ৰেছ ফ্ৰেছ হ'ম আৰু লাহেকৈ এটা চাহকাপ খাই লওঁ বুলি ভাবিছোঁ। প্ৰথমতে চাহকাপ খাই মেলি চাহ বনাম আৰু এতিয়া তাৰপিছত চাহকাপ খাই মেলি আমি ওলাই যাম। ওলাই মানে বাহিৰতে ভাতটো খাই দিম আজি, কাৰণ এতিয়া বনাই থাকিবলৈ সময় নহয়। আৰু আপোনালোকে আজিৰ ব্লগটো যেন চাই ভাল পায় আশা ৰাখিলোঁ, আৰু চাই থাকিব সকলোৱে। এয়া আহিছোঁ আমি ডেলিকেচি লৈ। ইয়াতে আমি এতিয়া খোৱা বোৱাটো কৰিম আৰু কেনেকুৱা ধৰণৰ ফাৰ্ষ্ট টাইম আহিছোঁ কিন্তু আজি, আৰু খানাটো কেনেকুৱা দিয়ে চাওঁ আজি, ব'লক। ৱাও, ভিতৰখন ইমান ধুনীয়া, মানে ভাল লাগি গৈছে ন, বিৰাট ধুনীয়া। কিন্তু মাইনা পজ দিছে ফটো মাৰিছোঁ বুলি। মাইনা কি খাই আছা? কোৱা, কি খাই আছা? এটা চুপ না, কেনেকুৱা কোৱা কোৱা। আৰু এয়া ফাৰ্ষ্ট আহি গ'ল আচাৰখিনি, এইফালে নেমু জলকীয়া, আৰু এয়া থালি, আলু পিটিকা, এইফালে মাটি দালি, তাৰপাছত এইখিনি হৈছে মচুৰ দালি, এইফালে হৈছে খাৰ, এইফালে হৈছে কঁঠালৰ মুচি, এয়া হৈছে ভাজি, এয়া হৈছে চিকেন কাৰী, আৰু এইফালে হৈছে এইখিনি চাটনি, এইখিনি আচাৰ, এইখিনি পৰ্ক কাৰী, আৰু সেইফালে চিকেন ফ্ৰাই, পৰ্ক ফ্ৰাই, এইফালে টোপোলা চিকেন আছে। আৰু এয়া আমাৰ খানা খোৱা ষ্টাৰ্ট দি দিলোঁ। খাই লওঁ, তাৰপাছত আপোনালোকক কৈ আছোঁ খানাটো একচুৱেলি খাবলৈ কেনেকুৱা লাগিলে, ভাল লাগিলে নে বেয়া লাগিলে, গোটেইখিনি কৈ আছোঁ। এতিয়া আমি খাই লওঁ, আপোনালোকে চাই থাকক। খাবলৈ ভাল লাগিলে। এতিয়া লাষ্ট আমি কি খাম? এতিয়া ক্ষীৰ খাম। খাই দিম, হাত ধুব নালাগে, ক্ষীৰখিনি খাই লোৱা প্ৰথম, তাৰপিছত হাত ধুবাগে। খাই লোৱা, চব কাঁহৰ বস্তু। পোনে পোনে আহি গ'লোঁ এখন চেণ্ডেলৰ দোকানত, চেণ্ডেল এযোৰ লওঁ বুলি ভাবিছোঁ, আৰু চাইছোঁ তাকে। এতিয়া পচন্দ এতিয়ালৈকে হোৱা নাই, আৰু কি লওঁ তাকে চাই লওঁ, বেলেগতে চাই পেলাই ল'ম আৰু ভাবিছোঁ এতিয়া। তো আহিছোঁ মই কল্যাণ জুৱেলাৰ্ছলৈ, কাৰণ ইয়াতে মই এটা ৰিং চাওঁ বুলি ভাবিছোঁ, মানে ডায়মণ্ড ৰিং। তো আহিছোঁ এতিয়া, চাওঁ কেনেকুৱা কেনেকুৱা ৰিংবিলাক আছে, আৰু আপোনালোকে চাই ক'বচোন দেই, ভাল লাগিছেনে নাই লগা, কোনটো মানে কেনেকুৱা ধৰণৰ হ'লে ভাল লাগে বেছিকৈ ডায়মণ্ড ৰিংবিলাক। তো চাওকচোন এতিয়া কালেকশ্যনবিলাক ময়ো চাইছোঁ, লগতে আপোনালোকেও চাওক। হয় নেকি? ৰিয়েল ডায়মণ্ড ৰিং, বহুত দামী হ'ব। কি ক'ম, মানে ইটোতকৈ সিটো বেছি ধুনীয়া, সিটোতকৈ সিটো বেছি ধুনীয়া, মানে চাওঁতে মানে গোটেইখিনিয়ে পচন্দ হৈছে। কিন্তু এতিয়া কি কৰিম, কোনটো ল'ম কোনটো নল'ম, কোনটো ভাল লাগিছে কোনটো বেয়া লাগিছে, কোনো মানে হেৰি কৰিব পৰা নাই, চিলেকশ্যন কৰিব পৰা নাই মানে। তাকে চাই আছোঁ, চাই লওঁ ভালকৈ। চাওঁতে চাওঁতে অৱশেষত এইটো ৰিং পচন্দ কৰিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব এবাৰ, ভাল লাগিব তেতিয়া। আমি
এতিয়া এইফালে চা আমি এতিয়া ক'ত আছোঁ কৈ দিয়া আমি এতিয়া আছোঁ মল চেণ্ট্ৰেল মল এইখন হৈছে চেণ্ট্ৰেল মল আৰু আমাৰ লোৱা হৈ গ'ল চেণ্ডেল এতিয়া অকণমান ভাবিছোঁ মানে মালিচ লওঁ ফাৰ্ষ্ট টাইম কৰিছোঁ কিন্তু দেই 10 মিনিট সময় ফুল বডি মালিচ মানে মোৰ সাংঘাতিক ভাল লাগিলে গোটেই কঁকাল বিষ কিবা বিষ চব নাইকিয়া হৈ যোৱা নিচিনাই লাগি গৈছে আৰু মোৰ পেট মঙবোৰ ইছ এইজনী পষ্ট চা আকৌ iPhone 13 Pro Max মানে আৰু হৈছে আৰু এইটো ল'বলৈতো নোৱাৰিলোঁ আৰু কোনোদিন নোৱাৰিলোঁ চাগে কিন্তু ফটো একপিকে তুলি চাইছিলোঁ আৰু আমি দুজনীয়ে পুৰা বস্তু চোৱাত লাগি আছোঁ পুৰা জেপত হাত চাই ভৰাই লৈ কি চাইছা এইটো কি আইপেড আমাৰ মাইনা আইপেডটো লৈ যাম বুলি ভাবিছে এতিয়া ফটো তুলি আছে কৈ দিয়া আকৌ আইপেড লৈ যাব দেই ইয়াত আহিলোঁ আমি চিটি চেণ্টাৰ আৰু হেৰি বজাৰ কেইটামান কৰিম বুলি আহিছোঁ মাইনালৈ আমাৰ এইফালে মাইনা আছে এজনী নতুন মোবাইলত ভিডিঅ' কৰি আছে দেই মানে ডুৱেল ভিউ একদম পূৰা এজনী মাইনা চা হাই কৈ দিয়া হাই তো এয়া চিটি চেণ্টাৰ এতিয়া যোৱা আকৌ এইখিনিত যোৱা তুমি নামবিলাক ক'ব পাৰিব লাগিব নামখিনি ক'ব পাৰিবা নাই কেনেকুৱা লাগিলে কোৱা আকৌ ভাল লাগিলে আৰু এতিয়া ক'ত যাম চিনেমা চাবলৈ যাম চিনেমা কি কৰি আছা তাত সোমাই মাইনা কি কৰি আছা নালাগে কিবা কিবি লোৱা হৈ গ'ল এতিয়া মুভি আছে RRR খন চাম বুলি ভাবিছোঁ তো তাৰ আগতে অকণমান মাইনাক খেলাই লৈছোঁ কাৰণ 4:25 পৰা শ্ব' ষ্টাৰ্ট হ'ব আৰু এই অকণমান খেলিব দি দিছোঁ আৰু এনজয় কৰিব দিছোঁ RRR চাই আছোঁ বৰ্তমান ইণ্টাৰভিউ হৈ আছে আৰু এনেকুৱা মজা লাগিছে মানে চাই কি ক'ম আৰু ফাইনেলি আমি এতিয়া চিনেমাখন চাই আহি গ'লোঁ বাইদেউ মোৰ মানে পেচ পাতি আছে কিয় জানে গাড়ীত উঠিব নাপালে মানে খেলিব নাপালে যে সেইটো কাৰণে পেচ পাতি আছে হা বাইদেউ পেচ নাপাতিবা হা মুভিখন ষ্টাৰ্ট হৈছিলে 4:25 পৰা তাৰপিছত শেষ হ'ল 8টা বজাত ইমান দেৰি হ'ব বুলিতো ভবা নাছিলোঁ কিন্তু কি কৰিম আৰু উপায়তো নাই ইমান দেৰি হৈ গ'ল এতিয়া ভোকো লাগিছে চাহ তাহ কিবা একাপ খাই লওঁ খাই লৈ আৰু তাৰপাছত আজৰি হ'ম আমাৰ বেগটো হৈছে ইমান ডাঙৰ বেগটো এইযোৰ চেণ্ডেল কেনেকুৱা লাগিছে ভাল লাগিছে নে আৰু মানে এনেই চিম্পলকৈ চেণ্ডেল এযোৰ লৈ লৈ মই কাৰণে ইয়াৰ প্ৰাইচটো কিমান আছিলে প্ৰাইচটো এইটো চব 1699 টকা আৰু এইযোৰ কিমান জানো এইযোৰ কিমান আছিলে 700 এইযোৰ আছিলে আপোনাৰ 699
তো আৰু এটা বস্তু আছিলে দেখুৱাবলৈ থাকি গৈছিলে এইটো এটা ৱাটাৰ বটল আছিলে এইটো চাব এইটো এটা ৱাটাৰ বটল ইয়াত টেম্পাৰেচাৰটো চাব পাৰি এইটো প্ৰাইচ আছে অনলি 600 এয়া আজিৰ ব্লগটো ইমানেই আছিলে আপোনালোকে কেনেকুৱা পালে ব্লগটো চাই জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ বাই